নমস্কাৰ মই আজি আপোনালোকক নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। মই আজি যাবলৈ ওলাইছোঁ হয় মই এতিয়া যাবলৈ লৈছোঁ উকিয়াম, কিন্তু ইয়াত আমাৰ মিউজিক বাজি থকাৰ কাৰণে সকলো কথা ভালকৈ শুনিব নোৱাৰি, সেইকাৰণে মই ড্ৰাইভিং কৰি কৈ আছোঁ। ইহঁতে তামান নাচিছে দেই, ইয়াতে ইমান নাচিছে আৰু তাতে কি কৰিব ইহঁতে। ইয়াতে ইমান নাচিছে, ইয়াতে দেখোন এনাৰ্জিবিলাক শেষ কৰি দিব, তাতে আৰু কি নাচিব, তাই বেটাৰী লৈ হৈ যাব। এয়া হ'ল দীপক দেখা মোৰ গানত এক্টিং কৰা ল'ৰাটা। এইটো মোৰ বন্ধু কুলদীপ ডেকা, লগতে আছে কমেডি বেণ্ড দীপক দি। আৰু লগতে আছে মোৰ গানৰ কোৰিঅগ্ৰাফাৰ কৰবী দাস। চাওকচোন ক'ত উঠি গৈছে, মজা দিগদাৰ মজা বঢ়িয়া ডেন্স কৰিছে একদম গাড়ী চিটত উঠি। এইজনী আমাৰ ৰিংকি চৌধুৰী ডেন্স মাষ্টৰ। এয়া আমাৰ বন্ধু ঋতুৰাজ। এতিয়া আমি আহি শৰাইঘাট দলং পাইছোঁ, সুন্দৰ পৰিৱেশ শৰাইঘাট দলং। A few moments later. আমি আহি উকিয়াম পালোঁ। এতিয়া উকিয়ামৰ সুন্দৰ বনভোজস্থলীৰ পৰিৱেশটো মই দেখুৱাবলৈ লৈছোঁ আপোনালোকক। এতিয়া চাওক সেই পাহাৰৰ পৰা বৈ কি সুন্দৰ পৰিষ্কাৰ চাফা পানী। আমি যাতে এই নদীটো সদায় এনেকৈ পৰিষ্কাৰ কৰি ৰাখোঁ। মোৰ এটা অনুৰোধ আছে আপোনালোকলৈ, ইয়াত যদি আপোনালোকে পিকনিক খাবলৈ আহে এই নদীটো যাতে আপোনালোকে জাবৰ জোথৰ পেলাই, প্লাষ্টিক পেলাই যাতে লেতেৰা নকৰে, সেইটোৱে মোৰ অনুৰোধ। চাওক ইহঁতে কি সুন্দৰকৈ ইয়াত গা ধুই আছে, মোৰো গা ধুবলৈ মন গৈছে, যদি মই গামোচা নানিলোঁ। চাওক কিমান মানুহ, কিমান ধুনীয়া পৰিৱেশ, কিমান গাড়ী, কিমান মানুহ। এয়া চাওক ইয়াত সকলোৱে এইখন দলঙে চাবলৈ আহে। এইখন হৈছে ওলোমা দলং, কিন্তু ইয়াত পুলিচে এই দলংখনত যাবলৈ নিদিয়ে কাকো, নহ'লে মই উঠি চালোঁ হয়। এয়া চাওকচোন ছিংগাৰজনে কেনেকৈ মাইক্ৰফোনেৰে বক্সৰ ওপৰত উঠি গান গাই আছে, কিন্তু মাইক্ৰফোনত মিঠাতেলৰ বটল পুৰা হাঁহিয়ে উঠিছে ছিংগাৰজনক দেখা পায়। এয়া চাওকচোন আমাৰ ছিংগাৰজনৰ লগত ইমানেই হাসি কৰিবলৈ আহিছে, ইমান ইচ্ছা দিছে।
বঢ়িয়া সুন্দৰ গান গাইছে দেই মিঠাতেলৰ বটলৈ দেই এয়া মোৰ গানৰ কেমেৰামেন ধনজিৎ ডেকা এতিয়া আমি সকলোৱে পিকনিক খাই লৈ সকলোৱে ঘৰমুৱা হৈ আহিলোঁ আৰু আহোঁতে গাড়ীত অলপ এনজয় কৰিলোঁ সকলোৱে মিলি সঁচাকৈ বৰ ভাল লাগিল দেই পিকনিক খাবলৈ যায় এয়া চাওক গেঞ্জি পিন্ধি একদম কমৰীয়া পূৰা হিলাই দিছে দেই Illa